গুড মৰ্ণিং, মোৰ আন এটি মিনি ব্লগলৈ জনাইছোঁ স্বাগতম। এয়া জাষ্ট উঠিছোঁ বিচনাৰ পৰা। এতিয়া প্ৰায় 7টামান বাজিল আৰু মই আছোঁ মাৰ ঘৰত। উঠিয়ে বাহিৰৰ ফালে ওলাই আহিছোঁ অকণমান। আৰু এতিয়া ধুনীয়াকৈ ৰ'দ দিলে বতাহ দি আছে অলপ অলপ। ৰাতিপুৱা সময়খিনি যে কিমান ভাল লাগে নহয়নে বাৰু। এয়া আকৌ ধুনু ৰাতিপুৱা পানী আহিছে, তাকে ধৰিব লৈছে। তাৰপিছত আকৌ ধুনুক মধুৰিআম পাৰি দিব লাগে। ককাকেও তাৰ কথা পেলাব নোৱাৰি, লগালগ তাৰ এডাল আনি তাক মধুৰিআম পাৰি দিলে তিনিটা। বৰ ফূৰ্তি পাইছে। এতিয়া আকৌ আম বুটলিব মাতি আছে মোক। সৰু সৰু আমবিলাক বুটলি বিৰাট ভাল পায়। এনেকৈ তাৰ লগত ব্যস্ত হৈ থাকি দিনটো কেনেকৈ পাৰ হৈ গমকে নাপাওঁ। এয়া খাব লৈছোঁ ৰাতিপুৱাৰ ভাত, মানিমুনি, ভেদাইলতাৰ আঞ্জা আৰু শাক ভাজি, চালাড, এয়া মাছ। খাই থাকোঁতে আকৌ আহিল আমাৰ মামাহঁতৰ ককা বহিব দি চাহ পানী তামোল দিলোঁ, কথা বতৰা পাতিলোঁ। ককাই ঘৰলৈ উভতিলে। ময়ো লগালগ তামোল এখন ৰেডি কৰি খালোঁ, যিহেতু ভাত খোৱাৰ পিছত মোক তামোল এখন লাগিবই। যদিও ভিডিঅ'টো ভাল